Hello everyone, welcome back to my another mini vlog. প্ৰায় 2 বছৰ মানৰ পিছত আমাৰ গাঁৱত এখন বিয়া ওলাইছে। সেইবাবে বিয়াৰ একদিনা ভাবিলো এবাৰ দৰা ঘৰৰ পৰা আহোঁগে। ভাইটিজনীৰ লগত আকৌ মই খুব কথা পাতিলো বিয়া ঘৰত। আচলতে যাৰ বিয়া আছে তেওঁ মোৰ সম্বন্ধত খুৰাই হয় আৰু তেওঁলোকৰ জনগোষ্ঠীৰ বিয়া মই আজিলৈকে ভালকে দেখা নাই। সেইবাবে মই এখন বিয়া মিছ কৰিব নোৱাৰো। পুৰা তেওঁলোকৰ ৰীতি নিয়মত পাতা হৈছে এই বিয়াখন। এইবোৰ দেখিলৈ গম পালো যে টি টাইপছৰ বিয়াবোৰ আমাৰ অসমীয়া বিয়াৰ নিচিনাই প্ৰায় অলপমানহে ডিফাৰেঞ্চ আছে আৰু আমাৰ অসমীয়া বিয়াত যেনেকৈ দৰাক জোকোৱা হয় গান গাই পেলাই তেনেকৈ তেওঁলোকৰো কিবা কিবি গান আছে মানে অৰ্থাৎ বিয়া নাম আৰু এইফালে আমাৰ দৰাৰ ভতিজী অৰ্থাৎ মালাবা একদম পুৰা বিজি হৈ আছে কামত তেওঁক মই কেমেৰাত চাই এবাৰ হাঁহি দিবলৈ গলো টি টাইপছৰ বিয়া যিহেতু ঝুমুৰ নহ'ব তেনেকেতো হ'ব নোৱাৰে সেয়ে ভতিজী কেইজনী আমাৰ ঝুমুৰ নৃত্যও কৰিলে বাকী কালিলৈ যিহেতু কইনা আনিবলৈ যোৱা হ'ব চ' তাৰ দৃশ্যবোৰ আপোনালোক মই নেক্সট